আন এটা ভিডিঅ'লৈ আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ আৰু আপোনাক মই কিয় বস্তু এটা দেখাবলৈ মানে আমাৰ ঘৰৰ যি বস্তু আছিলে এটা দেখাম আৰু আপোনাক কেনেকুৱা আছে ময়ো বহুত ভাল আৰু বহুত দিনৰ মূৰতে আগৰ ভিডিঅ' মই আপোনাক ইমান ছাপোৰ্ট দিছে তাৰ কাৰণে থেংক ইউ আৰু আজানপি কৈছোঁ হাছ কৰিবলৈ কৈছিলে যে তাৰ ভিডিঅ'টো আপোনাকে ভাল ভিউ দিছে তো থেংক ইউ তো এনেকৈ ভিডিঅ' আহিব আৰু এনেকৈ ভিডিঅ' আহিব তো মোক মানে অলপ বিয়াৰ কি কয় আৰু ছাপোৰ্ট কৰি থাকিব আৰু তাৰপিছতে মই দেখাইছোঁ আপোনালোকক কি আছে যে আমাৰ ঘৰত কৈ থাকোঁ যে এতিয়া এইটো মাহে খোৱাত এটা আমি চাই আপোনালোকে দেখিব পাৰা এইটো আম লাগিছে এইফালে আম এইফালে আৰু আছে আম এইবোৰ চাই লোৱা অলপ মোবাইলটো মোৰ এইটো এইটো নাই যে সেইকাৰণে দেখাব নোৱাৰে এইফালে তাৰপৰা আৰু চুকে আছে এইফালে চাই লোৱা আম মানে বহুত মাজে মাজে লাগি আছে ইয়াৰ পৰা এটা ছিঙিলোঁ তাৰ ৰেচিপিটো ব'লক আপোনালোকৰ ওচৰলৈ দেখাওঁ আমকেইটা কেনেকুৱা লাগিছে ক'বচোন তলে আৰু আছে মানে দেখাই মোবাইলটো মানে তলৰ পৰা আন্ধাৰ হৈ আছে তো চাওঁ ব'লক খাওঁ আম গাইজ আপোনালোকে দেখিব পাৰে আম আনিলোঁ আম মানে আমাৰ ঘৰৰ বাৰীতে আছিল আপোনালোকে এতিয়া দেখিব পাৰিলে মই দেখালোঁ এতিয়া আপোনালোকৰ আমকেইটা তো এইটো আমটো আপোনাৰ দেখিছে কিবা মজা আম আছে তো এইটোৱে এতিয়া খাম আৰু এইটো হৈ গ'ল চেলনা ইয়াৰ পৰাই চিলিছোঁ মোকতো এইটো ডিজাইনতে মানুহ বহুত কাটি খায় খালি মোক এনেকৈ এইটো চিলাটো ভাল লাগে সেইকাৰণে মই চিলাই কেনে খাওঁ এইটো বাকলি চালি ইমান ওলালে এটা চফা এতিয়া ঘৰত কোনো নাই সেইকাৰণে আৰু কি মই লাইট জ্বলাই দিছোঁ মানে আমাৰ যে লাইনটো হয় কাৰেণ্টটো এই কাৰেণ্টটো কিয় জানো নাই ইমান দেৰি হৈ গ'ল কাৰেণ্টটো অহাই নাই বাৰু কিয় অহা নাই কাৰেণ্ট হ'লেও এইখনতে আমাক কিমান কাটিছে ইমান বৰষুণো দিয়া নাই যিমান কাৰেণ্ট কাটি আছে মোৰ চাৰ্জো নাই বেছি তো লাইনটো কি হয় আৰু তো লাইনে যদি মোক ভিডিঅ'টো চাই আছে প্লিজ লাইন অলপ দিয়ক বৰ অসুবিধা হৈছে তো আমটো খাওঁ কেনেকৈ হৈছে আপোনালোকক দেখাম ফুল ভিডিঅ'টো মই এনেকৈ দেখাব নোৱাৰিম কাৰণ মোৰ ইয়াত থোৱা একো ব্যৱস্থা নাইকিয়া মোৰ ষ্টেণ্ড নাই আপোনালোকক আগতে জনাইছিলোঁ সেইটো একো থোৱা ব্যৱস্থাও নাই তো আমটো খোৱাটো অলপ প্ৰব্লেম হ'ব তো যদি মই পাৰিলেতো আপোনাক দেখাম আৰু চাওঁ কেনেকৈ এইটো ভিডিঅ'টো কেপচাৰটো কৰি দিলোঁ চাওঁ কাটো মই চাই এইটো এনেকৈ এটা হাত ধৰিলেও মোৰ পৰা নাকাটাব দেখিব পাৰিছে পাই দেখিছে এটা কাম চাই থাকক আপোনালোকে মোৰ আগৰ এইটো গাইজ এতিয়া আমটো চিলিবলৈ মই মানে আমটো চিলিছোঁ তো কেঁচা দিয়ে চিলিছোঁ মই এনেকৈ আম নাখাওঁ আপোনালোকক প্ৰথমে ক'লোঁ আৰু মই ভইচটো পিছত কৰিবলগীয়া হ'ল মানে এইফালে কিবা বনাই আছে যে বহুত ঠক আৱাজ দিলে তো ভইচটো মই পিছত দি দিছিলোঁ তাত শুনাই নিদিলে এতিয়া দেখিলোঁ যে এনেকৈ হ'ল সেইকাৰণে বনালোঁ আৰু মোৰ মাতটো অলপ বহি গ'ল নেকি তো এইটো মই এইটো কাটিছোঁ আৰু আমৰ কোন ফেভৰেট হয় আম কোৱাচোন কেঁচা আমটো মোৰ বেছি ফেভৰেট এইটো পকা আমটো নহয় মোৰ কেঁচা আমটো পকা আমৰ পৰা বেছিয়ে হয় মিঠা খালি এই আমটো মোক আৰু বেছিয়ে ভাল লাগে আৰু আমাৰ ঘৰতো সদায় মানে সৰু বছৰ জুন জুলাই মাহত হয় তো এবাৰ গছ কাটিলে খালি আমাৰ পিছফালেও গছ আছে তো তাৰ ফালৰ পৰা আমি এইবাৰ খাবলৈ পাইছোঁ আৰু এইটো গছটোৰ কাৰণে আমি এতিয়া এইটো কোনে লগাইছিলে এইটো আম লগাইছিলে আৰু কোনে লগাইছিলে নকওঁ এতিয়া মই আৰু এইটো কি কয় আম হয় আমটো কিমান ভাল লাগিছে চোৱা নাই এইটো গছৰে আমৰ এইটো হয় ঠালটো হয় যে এইটো গুটিটো তাতে লাগি আছে তো এইটো আমটো ইমান মিঠা টেঙা মজাই লাগি গ'ল খাই কেনে খালি মোক খাই কেনে এতিয়া কৈছোঁ মানে ভইচটো পিছত দিলোঁ যে সেইকাৰণে মই ক'ব পাৰিছোঁ আৰু আম আমাৰ কি কয় গধূলি মানত কোনোবা লৈয়ে গুচি যায় এই পিছফালে আগফালে যি আছিলে আগৰ গছখন তাৰপৰা পিছফালে আগত লৈ গুচি যায় এতিয়াতো আমাৰ আছিলে তো এইটো লৈ কৰিলোঁ তো এইটো চাই আমৰ কিমান ভাল লাগে নে খাই কেনে এইটো এলেগেন বগা এনেকৈ ইয়াত আচাৰ দি দিলে আৰু ভাল লাগে আপোনালোকৰতো কি ক'বা আৰু ইমান কৈ কেনে মুখটোৱে মোৰ ফুটিছে আমৰ বিষয়ে ইমান আছে তো আম পকাও আছে কেঁচাও আছে বহুত ধৰণৰ আম আছে তো মইতো কেঁচাই ভাল পাওঁ কাৰণ কেঁচাৰ বহুত সোৱাদ তো মই কেঁচাই বেছি লওঁ আৰু এইফালে দেখিব পাৰে এইফালে গুটিটো বেছি ওলাই গৈছে পায় তো এইটো আমটো মই অলপ এইটো কৰি দিওঁ তো এই কিমান ওলাই চাওঁ ময়ে অকলে মানুহ কোনো নাই ঘৰত খালী ঘৰ মই মানে চব মাহঁতি নাই আৰু নাহিটো কয় যে স্কুল গৈছে মই স্কুলৰ পৰা আহিলোঁ টাইমতে খালোঁ বাৰু টাইমো মোৰ নাথাকে তো এই টাইমতে খালোঁ মই তো এইটো চাইলে কিমান ধুনীয়া লাগিছে ন থালিত এইটো কি কয় আৰু তো এইটোৱে খাওঁ মই আৰু এইটো আমৰ গুটিটো চাইলোঁ গুটিটো ওলাব এতিয়া এই গুটিটো গুটিটো ওলাই গ'ল দেখিলে গুটিটো মানে কি হৈছে ওলাই গ'ল মানে পকা এতিয়া আপোনালোকে যদি বেছি দেৰি কৰিব আহিব খাবলৈ আছে আমৰ এইটো তো মোৰ ঘৰত আহি যোৱা মই খুৱাম আপোনালোকৰ ওচৰত এইটো বনাই কিনে খুৱাম খালি বস্তুবোৰ আপোনালোকক লাগিব কাৰণ মোৰ ইমান বস্তু মানে কৰিব পাৰিম খালি আপোনালোকে আহিব আমাৰ ঘৰত খাব আৰু ময়ে বনাই কিনে খুৱাম খালি এতিয়া অলপ তিনিদিন কৰিব অহা শুক্ৰবাৰলৈকে আনএভেইলেবল হৈ যাব তো এতিয়া এভেইলেবল আছে এতিয়া খাব পাৰিব শুক্ৰবাৰ মানে এইটো শুক্ৰবাৰেই নহয় মানে দেওবাৰলৈকে আনএভেইলেবল হৈ যাব দেওবাৰ ছানডে
ছানডেলৈকে আনএভেইলেবল হৈ যাব, যি এতিয়া 2-3 দিনৰ কাৰণে মই পাব্লিছ কৰিছোঁ। আৰু ব্লগখন দেৰি হৈ যাব পাৰে, সেইটো ক'ব নোৱাৰোঁ ব্লগখন কেতিয়া আহিব। ঠিক আছে, চাই থাকক আপোনালোকে। ইমানখিনিয়ে ওলালে, খালি বহুত কমে। চামুচ এই ৰঙা জলকীয়া যে তীখালাল পেকেটটো আছে সেইটো অলপ দি দিব। ঝলা হ'ব, এইটো মোক কমাই দেখাইছোঁ কিবা, আৰু অলপ দি দিওঁ। মানে 1 চামুচ টোটেল দিয়ে দিব, যদি কম পৰিবলৈ দেখাই যাব। এইফালে আৰু নিমখ ক'ত আছে, সেইটো আমাৰ নিমখখন। নিমখ কমচে কম আপোনালোকে ইমানখিনি কম পৰিব, আৰু অলপ দি দিওঁ। যদি নিজৰ সোৱাদ অনুযায়ী নিমখ দিব, মোৰ ইমানে সোৱাদ অনুযায়ী নিমখ দিব, আৰু কি ক'ম। তো ইয়াকে মই মছলা বনালে ইমানে মোৰ আইটেম আছিলে, জলকীয়া, নিমখ, আৰু এইটো এটা আমৰ এইটো। তো এইকেইটাই আছিলে মছলা। আচাৰ থাকিলে আচাৰ দিলে আৰু মজা লাগিলে, খালি মছলা আচাৰ নাইকিয়া। এইটো বেলেগ আচাৰ, এইটো দিব নোৱাৰি। তো এইটোৱে দি কেনে বনাই। আমৰ আচাৰ থাকিলে আমৰ আচাৰ কৰি দিছোঁ। তো আপোনালোকক গছটো চালাই পাই, গছটো মই দেখাম, আৰু এনেকৈ কোনে খাবলৈ বিচাৰিছে তেনেকৈ খাব, এনেকৈ ভাল লাগে খাই কিনে। তো যোনে যি ধৰণৰ খায় মই তেনেকৈ খাম, আপোনালোকে খাবলৈ বিচাৰিছে আহি যাব। তো এইটো চাই লোৱা। জলকীয়াবোৰ সানি ল'ব, নহ'লে ঝৰা নহ'ব। ৰঙা জলকীয়া মোৰ বেছি হৈ গ'ল নেকি, বেছি নাই হ'ব, অলপ বেছি হ'লে একো নাই। অলপ ঝলা খাবলৈ আছেতো ইমান দিব পাৰে, আপোনালোকৰ সোৱাদ অনুযায়ী দিব ৰঙা জলকীয়াটো, যেন ঝলা খাবলৈ স্নায়ু শক্তি থাকিব। তো মোৰতো অলপ ৰঙা নিচিনা হৈ গৈছে, তো ভালে আছে ৰঙা হ'লে। এইটোকে কয় ডিছখন চাই লওঁ, এইটো খাম মই এতিয়া। আৰু মোৰ ৰেচিপিটো আপোনালোকে দেখিলে পাই, এইটো মই দিলোঁ। আৰু আমটো গছটো দেখালোঁ, অলপ আম আছে, খাবলৈ আছে আহিব। আৰু আমটো চাওক, দেখিলে পাই মই এতিয়া আম খালোঁ। তো আম খোৱা হৈ গ'ল। এইফালে ক্লিনো কৰি দিলোঁ, দেখিব পাৰে। এইটো টাইচটো ক্লিন কৰি দিলোঁ, চব ক্লিন কৰি ঝাৰু চাৰু মাৰি। তাৰপৰা এতিয়া আপোনালোকৰ ওচৰলৈ আকৌ আহিলে, তো আমটো দেখিব পাৰে। সোৱাদ লাগিব, মই অকণমান খাই চিখোচোন, ৰখিব। চিখু কৈছোঁ, হিন্দী ওলাই গ'ল দেই। চিখুনাত অলপ ট্ৰাই কৰিকে চাওঁ কেনেকৈ। কম ল'বলৈ বেছি ল'ব লাগিছে। মজা। মই ইয়াৰ ৰেটিং দিম 10.9। 1% কমাই দিলোঁ, মানে নিমখ আৰু অলপ দিব লাগিছিল। নিমখখন অলপ কম আছিলে, আকৌ নিমখখনতো মই মিলাই ল'ম। আৰু মজাই লাগিলে খাই কেনে, আৰু কিমান মজা লাগিলে। আৰু আপোনালোকে যদি খাবলৈ বিচাৰিছে তো মোৰ ঘৰত আহি যাওক, মই এনেকৈ বনাম। তো খাবলৈ বিচাৰিছে তো আহি যাওক, ময়ো বনাম। আপোনালোকে মোক হেল্প কৰিব বাৰু, মই বনাই কিনে আপোনালোকক খুৱাম ঘৰতে। আৰু আমৰ যি বস্তু মই আপোনালোকে লৈ আহিব। আমাৰ ঘৰত দেখিছে কম বস্তু আছে, জলকীয়া যি 4-5টা টুকুৰা আছিলে, এতিয়া তাৰপৰা হৈ গ'ল। তো আজিৰ কাৰণে ইমানতে আজি গুড বাই কৰিছোঁ। আমৰ ৰেচিপিখন পালা আপোনালোকে। ৰেচিপি ব্লগটো নবনাই, খালি এইটো য়েম্মি ৰেচিপিখন মই সৰু বছৰ খাই নেকাম। তো কেতিয়া যাওঁ মোবাইল চাই খাওঁ, আৰু আপোনালোকেও মোৰ ভিডিঅ'টো এনজয় কৰিব পাৰে। তো মজাই লাগিলে খাই কিনে, মোক এতিয়াও চাইছে তেতিয়া খাই থাকোঁ মন গৈছে। তো ইমান নকওঁ, আজিৰ কাৰণে ইমানেই। আৰু নতুন এটা ভিডিঅ'টো আকৌ এবাৰ লগ কৰিম। বাই বাই, টাটা, গুড নাইট। এতিয়া গুড নাইট নাই হোৱা, ইভিনিং হৈছে। গাইছ, আপোনালোকে মই এটা বস্তু দেখাবলৈ পাহৰি গ'লোঁ। মানে আমাৰ ঘৰৰ পিছফালে মানে ৰ'দটো ডাঙৰ কৰি আছে। ৰাস্তাখন মানে আমাৰ বহুত সৰু, এইটো 2 লাইনো নহ'ব সৰু পাৰি। তো এইটো ৰাস্তাত এবাৰ ডাঙৰ কৰিছে। আৰু এইফালে মানুহসমূহ ঘৰৰ মানে এইটো কি কয়, গছসমূহ কাটিছে, দেখিব পাৰিছে আপোনালোকে। মানে আমাৰো এইফালে আহিব, আমাৰ যি পোষ্ট অফিচ এইটো আছিলে, এইটো যাব, ভিতৰত নোসোমাই, ফুটপাথৰ বাহিৰতে বুলি হ'ব শুনিছোঁ। 4 ফুট 4 ফুট বাঢ়িছে দুটাতে। মানে এতিয়া আমাৰ 2 ফুট হৈ যাব, পূৰা ভালকৈ চলিব পাৰি, নিচিনা গাড়ী হ'ব। মানে এতিয়া ইমান টিকা ৰ'দ দেখিছে না, আপোনালোকে আৰু বহল দেখিব। এইটো ভিডিঅ'টো মই মানে অলপ দেৰিকৈ এইটো কৰিলোঁ। ভিডিঅ'টো কেতিয়াৰে হয়, মানে মই ডিব্ৰুগড়ত আছিলোঁ যে, নানীঘৰত তেতিয়াৰে ভিডিঅ'টো হয়। তো ভিডিঅ'টো মই দিব পৰা নাছিলোঁ, ভাবিলোঁ ইয়াৰ লগতে ভিডিঅ'টো জইন কৰিকে দি দিওঁ। এই ভিডিঅ'টো কোনে বনাইছিলে, তো বনাইছিলে আৰু ল'ৰা এটাই। তো এইটো বনাই কিনে মোক দি চেণ্ড কৰিলে। তো এইটো চেণ্ড কৰিলে, আৰু এইফালে চাই লওঁ আপোনালোকে। আৰু ভইচটো পিছত দিব লাগে। ঠিক আছে, ইমানতে আজিৰ কাৰণে ইমান। গুড নাইট।